এবিধ একেবাৰে নতুন এটা স্পেচিছ, সেই বস্তুটো তেওঁলোকে এতিয়া প্ৰমাণ কৰিলে। আৰু এতিয়া যেতিয়া তাৰ নামাকৰণ কৰাৰ সময় আহিল, তেওঁলোকে জুবিনৰ নাম ভাবি পেলাই যে তেওঁৰ নামতে উৎসৰ্গা কৰিলে, সেইটো আমাৰ কাৰণে সঁচাকৈ বহুত গৌৰৱৰ কথা। এতিয়া যিজন ব্যক্তিয়ে প্ৰকৃতিৰ সন্তান বুলি নিজকে সদায় কৈছিল, প্ৰকৃতিয়ে পূজা কৰিছিল তেওঁ, গতিকে প্ৰথম হয়তো সেই উপহাৰ, সেই সন্মান, মৰম আৰু আটাইতকৈ ডাঙৰ কথা ন্যায় প্ৰকৃতিয়ে প্ৰথম দিছে। সেয়া ন্যায়ৰ প্ৰথম পদক্ষেপ বুলি মই ভাবিছোঁ। আৰু মৰমৰ উপহাৰ, তেওঁ কায়িক উপস্থিতি অনুপস্থিতিৰ কথা নাই, সেয়া প্ৰকৃতিয়ে নিজৰ সন্তানৰ প্ৰতি সেয়া উপহাৰ দিছে। আৰু ধন্যবাদ জনাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ বটানী ডিপাৰ্টমেণ্ট, প্ৰফেচাৰ নমিতা নাথ আৰু স্কলাৰ বৰ্ণালী দাস। তেওঁলোকে নিজৰ যিমানখিনি অধ্যয়ন বা যি ষ্টাডি কৰিব লগা আছিলে সেইখিনি সকলো গৱেষণা সম্পূৰ্ণ কৰি আৰু বহুখিনি পৰ্যায় তেওঁলোকে অতিক্ৰম কৰি এই উদ্ভিদ